নমস্কাৰ ষ্টুডেণ্ট, আজি আমি ক্লাছ 6ৰ অংকুৰণ কিতাপখনৰ যিটো 1 নম্বৰ পাঠ আছে সবাতোকৈ আপোন নামৰ কবিতাটো, সেই কবিতাটোৰ যিখিনি পাঠভিত্তিক ক্ৰিয়াকলাপ আছে সেইখিনি আলোচনা কৰি চাওঁ। এইটো তোমালোকে নিজে নিজে কৰিব পাৰিবা। 2 নম্বৰটো হ'ব কবিতাটি আবৃত্তি কৰা, এইটো তোমালোকে যত্ন কৰি চাব পাৰা। 3 নম্বৰটো হ'ল কোৱা আৰু লিখা। ক, কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে। উত্তৰটো হ'ব কবিয়ে উপজা দেশ, মাতৃভাষা আৰু জন্মদাতা মাতৃক সবাতোকৈ আপোন বুলি কৈছে। খ নম্বৰটো হ'ব কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে। ইয়াতে উত্তৰটো হ'ব কবিয়ে নিজৰ দেশৰ নগৰ, গাঁও, জান-জুৰিৰ কথা কৈছে। কবিতাটিত অন্তৰৰ ভাৱ কিদৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। উত্তৰটো হ'ব কবিতাটিত ভাষাৰে অন্তৰৰ ভাৱ প্ৰকাশ কৰা বুলি কোৱা হৈছে। কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। উত্তৰটো হ'ব কবিয়ে জন্মদাত্ৰী মাতৃ, দেশ আৰু ভাষাৰ যোগেদি জগতখন চিনি পাবলৈ আশা কৰিছে। 9 নম্বৰটো হ'ব সুবিশাল পৃথিৱীত কেনেকৈ কাৰ সতে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। উত্তৰটো হ'ব কবিয়ে সকলোৰে লগত হাতে হাত ধৰি সুবিশাল পৃথিৱীত খোজ দিবলৈ আশা কৰিছে। 4 নম্বৰ কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ নিজৰ জন্মদাত্ৰী মাতৃ আন মাতৃসকলতকৈ সুন্দৰ শুৱনি নহ'লেও সকলোৰে বাবে অতিকৈ আপোন আৰু মৰমৰ। কাৰণ ফল ফুল গছ লতাৰে শুৱনি পৃথিৱীখনৰ সৈতে তেওঁই মোক চিনাকি কৰি দিছে। মোৰ দেশখন জন্মভূমি আন সকলোবোৰ দেশতকৈ চহকী নহ'ব পাৰে, কিন্তু সেই মোৰ আপোন দেশ। এই দেশৰ নগৰ, গাঁও, জান-জুৰিৰ সৈতে মোৰ প্ৰাণৰ চিনাকি হয়। নিজৰ মাতৃভাষা সকলো ভাষাতকৈ সুৰীয়া নহ'লেও সেই মোৰ নিজৰ ভাষা আৰু সেই ভাষাৰে নিজৰ অন্তৰৰ মৰম কোমল ভাৱ প্ৰকাশ কৰি আমি সুখ শান্তি লাভ কৰোঁ। আই, দেশ মাতৃ আৰু ভাষাই আমাক জগতত চিনাকি কৰাই দিব আৰু আমাক আগুৱাই নিব। গতিকে আই, দেশ মাতৃ আৰু মাতৃভাষা আমাৰ অতিকৈ আপোন আৰু অতিকৈ আদৰৰ মৰমৰ। এইখিনিয়ে হ'ল কবিতাটোৰ মূল ভাৱ। 5 নম্বৰ পাঠৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। উদাহৰণ আই, চিনাই, চহকী, চিনাকি, সুৰীয়া, কুমলীয়া, জগত, লগত, সুখ, দুখ। 6 নম্বৰটো হ'ব নিৰ্দিষ্টবাচক প্ৰত্যয় তো, তি, জন, জনি, খন, শনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। তিৰোতা যোগ জনি, তিৰোতাজনী, কিতাপ যোগ খন, কিতাপখন, ছাতি যোগ তো, ছাতিটো, ছোৱালী যোগ জনি, ছোৱালীজনী। কেঁচুৱা যোগ তি, কেঁচুৱাটি, ফুলনি যোগ খন, ফুলনিখন, ঘৰ যোগ তো, ঘৰটো বা ঘৰখন, নৈ যোগ খনি, নৈখনি, পৰ্বত যোগ খন, পৰ্বতখন। 7 নম্বৰ বাক্য ৰচনা কৰা। শুৱনি, আমাৰ বিদ্যালয়খন ফুলনি বাগিচা খনিৰে সৈতে দেখিবলৈ অতি শুৱনি। সুৰীয়া, গছৰ ডালত পৰি বিবিধ চৰায়ে সুৰীয়া মাত মাতি থাকে। ধুনীয়া, ছোৱালীজনী দেখাত অতি ধুনীয়া। চহকী, আমি চহকী হ'বলৈ যত্ন কৰিব লাগে। কুমলীয়া, শিশুসকলৰ কুমলীয়া মনত আঘাত দিলে বৰ কষ্ট পায়। সুবিশাল, অসম এখন সুবিশাল ৰাজ্য। 8 নম্বৰটো হ'ব কবিতাটিৰ পৰা জুৰীয়া শব্দসমূহ বিচাৰি লিখা। জান, জুৰি, গছ, লতা, নগৰ, গাঁও, সুখ, দুখ, ধৰা, ধৰি। 9 নম্বৰটো হ'ব তলত দিয়া শব্দবোৰৰ নয়াৰ্থক ৰূপ লিখা। কৰোঁ, নকৰোঁ, ধো, নধো, শুনা, নুশুনা, পাৰে, নোৱাৰে, লিখোঁ, নিলিখোঁ, খেলোঁ, নেখেলোঁ, যাম, নাযাম, দিম, নিদিম। 10 নম্বৰ কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিওৱা। বিশেষ্য পদ, বিশেষণ পদ। গছলতা, ফুল, ধৰণী, দেশ, নগৰ, জান-জুৰি, প্ৰাণ, ভাষা, অন্তৰ, ভাৱ, সুখ দুখ, স্নেহ, শান্তি, আশা, জগত, পৃথিৱী, খোজ। এইকেইটা হৈছে বিশেষ্য পদ। বিশেষণ পদ হ'ল শুৱনি, ধুনীয়া, চহকী, মহিমা, সুৰীয়া, কুমলীয়া, সুবিশাল। 11 নম্বৰটো হ'ব উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক, মই মোৰ আইক ভাল পাওঁ।
মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ। আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ। তলত দিয়া স্তৱকবোৰ জননী, জন্মভূমি আৰু মাতৃভাষাক লৈ ৰচিত। স্তৱকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা। ক নম্বৰটো, মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। এইটো জন্মভূমিৰ উদ্দেশ্যে ৰচিত। খ, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ। উত্তৰ, জন্মদাত্ৰী মাতৃৰ উদ্দেশ্যে এই স্তৱকটি ৰচিত হৈছে। গ, চিৰচনেহী মোৰ ভাষা জননী। এই স্তৱকটি মাতৃভাষাৰ উদ্দেশ্যে ৰচিত হৈছে। 13 নম্বৰটো হ'ব, অসমৰ যিকোনো তিনিগৰাকী শিশু সাহিত্যিকৰ নাম লিখা। নিৰুপমা বৰগোহাঁই, নৱকান্ত বৰুৱা, গগন চন্দ্ৰ অধিকাৰী। 14 নম্বৰটো হ'ব, তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰ, অসম আমাৰ জন্মভূমি। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। অসমক ভাৰতৰ নুমলী যি বুলি কোৱা হয়। অসমক সূৰ্য উঠা দেশ বুলিও কোৱা হয়। তিব্বত দেশৰ মানস সৰোবৰ নামৰ হ্ৰদৰ পৰা ওলোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদ অসমৰ সমাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। বহু সংখ্যক নদী থকা বাবে অসমক নদীমাতৃক দেশ বোলা হয়। কয়লা, কেৰাচিন, চাহপাত, বিবিধ মূল্যৱান কাঠৰ বাবে অসম বিখ্যাত। পাট মুগাৰ কাপোৰৰ বাবেও অসম বিখ্যাত। কাজিৰঙাৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। কাজিৰঙা আৰু মাজুলী অসমৰ বিশেষ পৰ্যটনথলী। অসমলৈ বহু পৰ্যটক আহে। অসমৰ এই সম্পদসমূহৰ উচিত ব্যৱহাৰ কৰি দেশখন চহকী কৰাৰ বাবে আমি ব্যৱস্থা ল'ব লাগে। অসমখনক মই অতি ভাল পাওঁ আৰু এই দেশত জন্ম লভাৰ বাবে মই নিজকে ধন্য মানো। কবি পৰিচয়: নৱকান্ত বৰুৱা। 1926 চনৰ 29 ডিচেম্বৰত নৱকান্ত বৰুৱাদেৱৰ জন্ম হয়। তেওঁ এজন শিশু সাহিত্যিক আৰু এজন ঔপন্যাসিক। এখুত ককাই দেও ছদ্ম নাম লৈ শিশু সাহিত্য ৰচনা কৰিছিল। ককাদেউতাৰ হাড় নামৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ বাবেও তেখেতে অসম প্ৰকাশন পৰিষদ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ সন্মান লাভ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰ চিকুহাবাদৰ A.K. কলেজৰ অধ্যাপক আছিল। যোৰহাট জে.বি. কলেজৰ অধ্যাপক আছিল। কটন কলেজৰ অধ্যাপক আছিল আৰু কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ অৱসৰ লয়। তেওঁ 1990 চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁৰ 2002 চনৰ 13 জুলাইত পৰলোকপ্ৰাপ্তি হয়। তেওঁৰ কবিতা পুথি হ'ল হে অৰণ্য হে মহানগৰ, এটি দুটি 11টি তৰা, সম্ৰাট, ৰাৱণ আদি। প্ৰসিদ্ধ উপন্যাস হ'ল কপিলীপৰীয়া সাধু, ককাদেউতাৰ হাড়, পৰমা কুঁৱৰী আদি। শিশু পুথি হ'ল মৰুৱা ফুল, ভট উকাৰে ভুঁ, মাখনৰ কুকুৰা পোৱালি আদি। 15 নম্বৰ, তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা। এইটো তোমালোকে নিজে নিজে চেষ্টা কৰি চাব পাৰা। 16 নম্বৰটো, সাঁথৰ ভাঙা। ক, নাকত বহি কাণত ধৰে, এনে কি বস্তু ভাল পাই নৰে। উত্তৰ, চশমা। খ, ক আইটি তপৰাই, কাটি নিলে বাঢ়ি যায়। উত্তৰ, সূতা। গ, দি মৰিল কোন, দধিচি, নিদি মৰিল কোন, দুৰ্যোধন। উঙ, নি মৰিল কোন, ৰাৱণ, নকৈ মৰিল কোন, সতী জয়মতী। এইকেইটা আছিল আমাৰ সাঁথৰ।